নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পিংকি পেজলৈ। অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'টো বহুত দীঘল হ'বলৈ গৈ আছে আৰু কি কৰোঁ কি নকৰোঁ চাই থাকিব। ৰাতিপুৱাই মই কাপোৰখিনি মেলি লৈছোঁ, তাৰপাছত ঘৰটো সাৰি লৈছোঁ। দিছে ল'ৰা ছোৱালী থাকিলে কিমান লেতেৰা হয় ঘৰটো, দিনটোত ৩-৪বাৰমান সাৰিবলগীয়া হয়। যিমানে সাৰোঁ সিমানে লেতেৰা কৰি থাকে, মুচিয়ে থাকোঁ সাৰিয়ে থাকোঁ আৰু এয়াই আমাৰ দিনটোৰ কাম হৈয়ে থাকিব। আৰু তাৰপাছতে আৰু মই ড্ৰয়িং ৰুমৰ কামখিনিও কৰি লৈছোঁ, এইবিলাক জোকাৰি কৰি। আৰু এতিয়া ইমান ধূলি হয় নহয়, শুকান তাতে আমাৰ কাকিত বহুত শুকান জেগা। এয়া কাম বন কৰি মেলি লৈ পেলাই মই ল'ৰাটোৰ লগত চাহ খাবলৈ আহিলোঁ। সিও খাই বোলে, মই যিটোকে খাব বিচাৰোঁ সেইটোকে সি খাব বিচাৰে। তাকে অকণমান দিলোঁ, সি খাই বৈ ল'লে। তাৰপিছতে এতিয়া আৰু কথা পাতি আমি চাহ খাই থাকোঁতে আকৌ আমাৰ ঘৰৰ ডাঙৰ ল'ৰা ভতিজা আহি গ'ল। তাকো অকণমান মাতিলোঁ, বোলো খুৱাই দিছোঁ, তাকো খোৱা তুমি, সি নাখাওঁ বুলি কৈছিলে। তাৰপিছত আকৌ তাক দিলোঁ। এয়া ককায়েক ভায়েকৰ কাণ্ড, দুইটাই মিলি লৈ পেলাই এতিয়া খাইছে আৰু এয়া চাইছে। তাৰপিছত মই তাক খুৱাই দিয়া দেখি পেলাই আকৌ ভায়েকেও তাক খুৱাই দিছে। এইফালে তাৰ মুখতে নোজোৰা হৈ গৈছে বেচেৰাটো, হাঁহিছোঁ সেইকাৰণে আমি। তাৰপিছত এয়া আমি আজি ঘৰত অনুষ্ঠান এটা আছে মানে সৰুকৈ। তাৰপৰা আৰু মই আৰু ল'ৰাটোৱে খাবলৈ এয়া মাৰ ভাত বনালোঁ, যিহেতু মোৰ গাটো ইমান এটা ঠিক নাই সেইকাৰণে। তাৰপিছত এয়া পিছবেলা সময় মাহঁতে আৰু খুৰীয়ে এয়া জেউৰা ইপাৰ সিপাৰকৈ কি কথা পাতিছে তেওঁহে জানে, বিয়নী মেল পাতিছে আৰু দেই। তাৰপিছত বতৰটো অকণ ডাৱৰীয়া আজি। তাৰপৰা এয়া বৰমাহঁতে ইয়াত তুলসী গুটি ছিঙি আছে আৰু খুৰীয়ে বৰমাই। আৰু চাবচোন দেই, আমাৰ কিবা এটা প্লেনিং হৈ আছে মানে, শুনিবচোন। আলোচনা কৰি আছে ক'ৰবালৈ যাব হা, অন্নপ্ৰসন্ন এটা আছে যাব, কিন্তু নহৈছে প্লেনিং। এবাৰ হ'লগে নে নাই? হ'ল তেতিয়াহ'লে ভালে লাগিলে। এতিয়া আপুনি আমাক নিবনে নাই সেইটো কওক, ৰাইজক কওক মোক নিব। তাৰপিছতে আৰু এয়া পিছবেলা বহুত বতৰটো বেয়া, বৰষুণ আহোঁ কৰি আছে। সেইবাবে ভাবিছোঁ কি কৰোঁ কি নকৰোঁ। ল'ৰাটোৱে খেলিয়ে আছে। আৰু এয়া আমাৰ আজি সৰুকৈ অনুষ্ঠানটোৰ কাৰণে এয়া পাচলি বজাৰ কৰি লৈ আহিছে। আৰু এইফালে দেওৰে বনাই আছে ল'ৰাৰ কাৰণে হৰলিক্স, ডাঙৰটোৰ কাৰণে। তাৰপিছতে আকৌ আমি মাক পুতেকে অকণমান মেগী খাওঁ বুলি ভাবিলোঁ, সিও খাবলৈ বিচাৰে, সেইকাৰণে ময়ো তাক অকণমান দি দিছোঁ। তাৰপিছতে মায়ে দুপৰীয়া আমি যিহেতু প্ৰায়ভাগ এনেদৰে জলপানেই খাওঁ, ৰাতিপুৱা খোৱা বোৱা হয় ভালকেই। আৰু এয়া মায়ে ঘৰতে বনোৱা দৈ উলিয়াই আছে। দৈটো এবাৰ ইমান এটা ঠিক নহ'লে, পানী হ'ল। জলপানৰ কাৰণে ঠিক কৰি আছে। আৰু মাজে মাজে ভইচ অভাৰত আমাৰ ল'ৰাটোৱেও মাত দিয়ে দেই, সৰু ল'ৰা ছোৱালী থকা ঘৰ যিহেতু। আৰু সেয়াই আৰু ল'ৰা ছোৱালী থাকিলে দেখিছে নে গাইছ, চাওক এবাৰ এয়া হাইদে স্মাইল। দেখিছে আয়া দেখক, এয়া দেখিছে কেনেকুৱা, চাওক এক খৰি টানি আছে, বৰষুণ আহিছে সেইকাৰণে টানি আছে, দেখক দেখক। আজি ভিডিঅ' ইয়াতে খতম কৰোঁ। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। লগ পাম নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই। এইটো আকৌ ভিডিঅ' কৰি দিয়া মানুহটো ধুনীয়াকৈ কৈছে দেই। দেখিলে আমাৰ ডাঙৰ ল'ৰাটোৱে কি ধুনীয়াকৈ ভিডিঅ'টো কৰি দিলে মোক। এয়া মায়ে আলু পিঁয়াজ নহৰু গুচাই আছে ৰাতিৰ কাৰণে। আৰু এয়া ল'ৰাটোক এয়া চকলেট আনি দিছিলে দেউতাকে, তাকে দেখুৱাই আছে। আৰু মোৰ কাৰণে এয়া আইচক্ৰীম লৈ আহিছিলে। তাৰপিছতে এয়া বৰ গৰম আহিলেই যিহেতুকে, আৰু এয়া ৰাতিৰ আয়োজনৰ মাছ মাংস সকলোবোৰ দেখুৱাই দিছোঁ আপোনালোকক। আৰু এয়া খুৰীয়ে মাছ ভাজিবলৈ আৰম্ভ কৰিয়ে দিলে। আৰু এয়া আমি মেল পাতি আছিলোঁ, মেল পাতি আমি কৈ আছোঁ আৰু কিবা কিবি। এয়া প্ৰসাদ দিয়া আৰম্ভ হ'লেই, প্ৰসাদ খাম। আৰু আজি অনুষ্ঠান ভাগত মই যিহেতুকে ইয়াত ভিডিঅ'হে কৰি আছোঁ, মই ওলোৱা নাই। কাৰণ মই ইয়াত আজি সমজুৱাকৈ কিবা এটা কৰিলে মানে মই আজি লাগিব পৰা নাই, মোৰ বিশেষ অসুবিধাৰ কাৰণে মই লগা নাই। বোৱাৰীয়ে আজি লাগিছে, মই মানে সমাজৰ এইখিনি কামত আজি লাগিব নোৱাৰোঁ। গতিকে এয়া প্ৰথম মানুহখিনি বহিলে খাবৰ কাৰণে, তাৰপিছতে আকৌ দ্বিতীয়তে দেউতাহঁতেও বহিলে, ডাঙৰ মানুহখিনি বহিলে। আমি আৰু শেষত ঘৰৰ মানুহখিনি সেয়া মোক দেখুৱাই দিলে লাষ্টত। সেয়া মাহঁতেও খাবলৈ লৈছে আৰু আমিও ঘৰৰ গোটেইখিনি একেলগে বহি খালোঁ। আজি অনুষ্ঠানটো বহুত ধুনীয়াকৈ পাৰ হ'ল, ভাল লাগিলে আজি গোটেইখিনিকে। আৰু শেষত এয়া ৰাতিপুৱা দাদাই ভাত খাবলৈ আহিলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই, থেংক ইউ।